এইটো কেতিয়াৰ পৰা হিমন্ত দা হ'ল হে এইটোতো শিখৰ দাহে সৰি সীমান্ত দাহে দাদাক লগ পাই গলো ইমান ধুনীয়া গান গাইছে মই সৰু পৰা হিমন্ত দাক দেখি আহিছিলো আজি লগ পাই গলো বহুত নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে কোন জলকীয়া আজি আমি এনেকুৱা কেইটামান মক্কেলামিৰ কথা আলোচনা কৰিম বলক আমি বক্সৰি কৰা আৰম্ভ কৰো अभी मजा आएगा ना भिड़ो অলপ কেইদিনমানৰ আগতে আমাৰ অসমত এজনী দুঠিঙীয়া হাতী ধেমালিতে জন্ম হৈছিল আৰু সেইজনী নাম ৰখা হৈছিল কালকেতু কিছুমানে এনেকুৱাকৈ ধৰিছিল সিহঁতৰ ঘৰৰ চাফ চাবোনটো বাদেই দিয়ক দোকানৰ পুৰা চাফ চাবোন পুৰা এৰাই হৈ গৈছিল আৰু আকৌ এতিয়া ফেচবুকত ক'ৰ পৰা টপকি গৈছে গম নাপাওঁ এনেকুৱা দুজন মহান ব্যক্তিৰ আমি কথোপকথন চাওঁ আহক মই কি কম মই আজি হিমন্ত মই কেনেকৈ কামনি ইমান উখ আপুনি ধৰ নাই মোক আচ্ছা তোমার আয় আপুনি ইমান সময় কেনে ধৰিম আকৌ হে আপুনি ধৰক হাই গাইস মই আজি হিমন্ত দাক লগ পাই গলো ইমান ধুনীয়া গান গাইছে মই সৰু পৰা হিমন্ত দাক দেখি আহিছিলো আজি লগ পাই গলো বহুত ভাল লাগিছে আৰু হিমন্ত দা বহুত ভাল হয় বহুত ফানি কি বে আগত আছে বেলেগ এটা মানুহ আৰু নাম লৈ আছে বেলেগ এটা মানুহৰ কেনেকৈ হ'ব এইটো সম্ভৱ বাৰু কওকচোন এইজনে কেনেকৈ দাঁতকেইটা উলিয়াই এনেকৈ আকে মুখখন মেলি চাই আছে বাৰু कौन है ये लोग कहां से आते हैं ये হাই গাইস মই আজি হিমন্ত দাক লগ পাই গলো ইমান ধুনীয়া গান গাইছে মই সৰু পৰা হিমন্ত দাক দেখি আহিছিলো আজি লগ পাই গলো বহুত ভাল লাগিছে আৰু হিমন্ত দা বহুত ভাল হয় বহুত ফানি হিমন্ত দা বহুত ভাল বহুত ফানি সেইটো হিমন্ত দা নহয় এইটো সীমান্ত শেখৰ আৰু এজনে কিমান সহ্য কৰি আছে ঠিক নাই চাগে মই হোৱা হ'লে মই পানী নাইকিয়া পুখুৰীত পৰি মৰি গ'লো এটা বিদ্যা কৈছো বে बदल दिया जज्बात बदल दिए जिंदगी बदल दी 119 पे इतनी अच्छी पार्टनरशिप चली ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार